বিহুৰে আৰম্ভ কৰোঁ। এবেলে বিভূতি রমকে জমকে এ নাহৰ ফুল ফুলি ফুলে গোন্ধে পাইলা হৰি ততে নাই ঐ যত ভাঙি যাওঁ যত গিলে 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 Santa Maria ni mazuli ki manaba oi ifale ne sabi mazate nasika oi naso not lagi go pa oi bake oi naso not lagi go pa Baki loy monthly go the candida border or taking it up the monthly go the candida border or taking it up oi ke ke sarai kare hota oi mo magre kina soy magar mane kina soy magar ba e salo to mile tu isaba habi name oi isaba me koma ai ma ki ko hoy se hariya eka to ka আজি আপোনাৰ মুখত শুনিম আপোনাৰ মুখতো শুনিছোঁ কিন্তু মই গীতটো আজি বেছি আৰু ভাল পাই গৈছোঁ যে ইমান সুন্দৰকৈ গীতটো গাইছে আৰু আপুনি গীত ক'ত গায় গীত য'তে সময় পাওঁ ত'তে গাওঁ দুখ লাগি থাকিলেও গান গাওঁ
ভোক লাগি থাকিলেও গান গাওঁ, ঠিক ঠিক যেতিয়া মন যায় তেতিয়াই গান গাওঁ, খুব ভাল লাগে। গীত আপোনাৰ কাৰণেও এটা প্ৰাণ আৰু মোৰ গীতৰ জগতখনলৈ অহা এটা বেলেগ কিবা হেৰি আছে, টাৰ্ণিং পইণ্ট বুলিয়ে ক'ব লাগিব। মোৰ দুজনী ভণ্টি আছিলে আগতে মৰাণ কলেজত পঢ়ে, সিহঁতি মানে এই জুবিন দাৰ খুব এটি গীত হিট হৈছিলে আগতে, পাখি ভাঙি চৰাইজনী বুলি। সিহঁতি মানে কয় মানে সন্মানীয়া বুলি মাতে, ভাগ চংকাৰ বিৰাট ভাল। তাৰে এজনী ভণ্টি মনালিছা বৰুৱা বুলি কয়, এতিয়া গুৱাহাটী আহি মানে কোৰ্টত এতিয়া চাকৰি পালে তেওঁলোকে। তাই মানে পাপন দাৰ যেতিয়া প্ৰথম গীত ওলাইছে, তাই কৈছে মানে এই গানটো আপোনাৰ তাত বোলে বিৰাট শ্বুট কৰোঁ, আপুনি খাবচোন বোলে। যিমান পাপন দাৰ নতুন গান ওলায় তাই মোলৈ দিয়ে। তেনেকৈ গাওঁতে আজি আপোনাৰ কণ্ঠ বৰ সুন্দৰ। আৰু মই নাজানো যে আপুনি কিমান সুযোগ পায় বা সময় পায় এই গানৰ চৰ্চা কৰিবলৈ, কিন্তু আপুনি চৰ্চা কৰা উচিত। আৰু আমি তেওঁলোকৰ সৈতে কথা পাতি থাকি এটা বিৰতি ল'ম। আজি তেওঁলোকৰ এই যি তেওঁলোকৰ কৰ্তব্যনিষ্ঠা, দেশ সেৱা, তেওঁলোকৰ এযোৰ পোচাক থাকে, সেই পোচাকৰ আঁৰতো এজন ব্যক্তি থাকে। এই ব্যক্তিজনকে আমি তুলি ধৰিবলৈ প্ৰয়াস কৰিছোঁ। তেওঁলোক আমাৰ মাজত আছে, এনে বহু হয়তো আছে যিসকলে এইদৰে দেশ সেৱা কৰি আছে, বিভিন্ন ক্ষেত্ৰত কৰ্তব্যনিষ্ঠা তেওঁলোকৰো আছে। তেওঁলোকৰ এই সুপ্ত প্ৰতিভা, তেওঁলোকে নিজেই পুহি ৰখাৰ প্ৰতিভা তুলি অনাৰ কাৰণে যিখন মঞ্চ, সেই মঞ্চখন আমি তেওঁলোকলৈও আগবঢ়াইছোঁ। এইসকলক লৈ আমি পুনৰ তেওঁলোকৰ সৈতে গীত মাত কথা বতৰা সকলো পাতিম। পৰৱৰ্তী যোৱাৰ আগতে খন্তেক বিৰতি।